ঘৰখনেই হৈছে ল'ৰা ছোৱালীৰ প্ৰথম কঠীয়াতলী। এই কঠীয়াতলীত উপযুক্ত সাৰ পানী অৰ্থাৎ এটা ভাল পৰিৱেশ, সৎ শিক্ষা আৰু অলপ সুবিধা পালেহে এটি শিশুৰ বিকাশ হৈ উঠিব। যেতিয়া এটি শিশু লাহে লাহে ডাঙৰ হৈ উঠে, তেতিয়া পিতৃ মাতৃয়ে তেওঁলোকৰ ল'ৰা ছোৱালীক গভীৰ বিশ্বাসেৰে শিক্ষকসকলৰ হাতত গতাই দিয়ে, যাতে শিক্ষা অৰ্জন কৰি বৰ্তমানৰ উন্নত সমাজ ব্যৱস্থাৰ লগত খোজ মিলাই আগবাঢ়ি যাব পাৰে। এষাৰ কথা আছে, অলপ সাহস আৰু সুবিধাৰ অভাৱত বহু অভিজ্ঞতাৰ নষ্ট হয়। গতিকে আপোনালোকে শিক্ষাৰ্থীৰ অভিজ্ঞতা সম্পৰ্কে জানক আৰু তেওঁলোকৰ লক্ষ্য সম্পৰ্কে আপোনাৰ মতামত আগবঢ়াওক, কিন্তু কেতিয়াও তেওঁলোকৰ আশা মাটি নকৰিব। একমাত্ৰ শিক্ষকসকলেই পাৰে এটি শিশুক মানুহ হিচাপে গঢ়ি তুলিবলৈ। জীৱনত শিক্ষাৰ কোনো সীমা নাই। ৰবাৰ্ট ফ্ৰষ্টে এষাৰ কথা কৈছিল, মাইলছ টু গ' বিফ'ৰ আই স্লিপ, অৰ্থাৎ আমাৰ সকলোৰে লক্ষ্যস্থান পাবলৈ এতিয়াও বহুত পথ বাকী আছে। গতিকে আপোনালোকে ৰৈ নাথাকিব। উন্নতিৰ জখলাডাল বগাবলৈ হয় অলপ কষ্ট হ'ব, কিন্তু কোনো কাৰণতে ভাগৰি নপৰিব। বৰ্তমান হৈছে বিজ্ঞানৰ যুগ, আৰু এই বিজ্ঞানে গোটেই বিশ্বখনক তীব্ৰ গতিত পৰিৱৰ্তন কৰিছে। আৰু এই পৰিৱৰ্তন সমাজ তথা বিশ্বখনৰ মাজত অকলে আগবাঢ়ি যোৱাটো যথেষ্ট কঠিন। আৰু এই কঠিন জগতত একমাত্ৰ চলাৰ উপায় হৈছে শিক্ষক। আমি এটা কথা সকলোৱে জানো, শিক্ষক হৈছে সেইজন ব্যক্তি যি নিজে জ্বলি আনক পোহৰ দিয়ে। গতিকে মই তোমালোকক ইয়াকে কওঁ, তোমাৰ লক্ষ্য স্থিৰ ৰাখি এজন সৎ শিক্ষকৰ পৰামৰ্শ লৈ আগবাঢ়ি যোৱা। তোমাৰ উদ্দেশ্য ঠিক থাকিলে এদিন সঠিক দিশৰ সন্ধান পাবাই, কথা দিছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, মই প্ৰাচীৰ পত্ৰিকাৰ বাবে লিখা এই চুটি লিখনিটো কেনেকুৱা হৈছে কমেণ্ট কৰি এবাৰ জনাবচোন। যদি আজিৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰা, শ্বেয়াৰ কৰা আৰু জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকা। থেংক ইউ।